নমস্কাৰ ডিয়াৰমলে সকলোকে স্বাগতম আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আজি মই কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় BA 6 সেমিষ্টাৰ সাহিত্য সমালোচনা পাঠ্য আৰু পাশ্চাত্য কিতাপখনৰ এছাইনমেণ্টৰ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ 1 নম্বৰ গড় প্ৰশ্নটো হৈছে কবিতাৰ ভাষা চিত্ৰকল্প আৰু প্ৰতীক সম্পৰ্কে আলোকপাত কৰক কবিতাৰ ভাষা কেনে হ'ব লাগে সেই সম্পৰ্কত কোনো ধৰাবন্ধ নিয়ম মানি লোৱা হোৱা নাই কবিতাৰ ভাষা সম্পৰ্কত কোনো নীতি নিৰ্দেশনাও দিব নোৱাৰি সময়ৰ পৰিৱৰ্তন বিষয়বস্তু আৰু ৰচনা ৰীতিৰ পৰিৱৰ্তন হোৱাৰ লগে লগে কবিতাৰ ভাষাও বহু পৰিমাণে সলনি হৈ থাকে সেইবাবে ক'ব পাৰি যে কবিতাৰ ভাষা পৰিৱৰ্তনশীল ৰচনা কালৰ বিশেষ ব্যৱধান থকা দুটা কবিতাৰ ভাষা মিলাই চালে আমাৰ চকুত সেই পৰিৱৰ্তন ধৰা পৰে কবিতাৰ ভাষা সাধাৰণ হৈও যেন অসাধাৰণ পুৰণি কালত কবিতাৰ ভাষা কোমল আৰু মধুৰ হ'ব লাগে বুলি পাশ্চ আলংকাৰিকসকলে ভাবিছিল কোমলতা আৰু মসৃণতাই কবিতাৰ শব্দ বাছনিত প্ৰধান ভূমিকা পালন কৰিছিল কবিতাৰ ভাষা সদায় ভাৱৰ অনুগামী কবিতাৰ ভাষা বিষয়বস্তু সাপেক্ষিক আৰু সময় পৰিৱৰ্তনশীল প্ৰক্ৰিয়াৰ লগত জড়িত সহজ সৰল ভাষাত কবিতাৰ ভাৱ আৰু বিষয়ৰ আঁৰত থকা চিত্ৰময় ৰূপকে চিত্ৰকল্প বুলিব পাৰি সমালোচক ডক্টৰ মহেন্দ্ৰ বৰাৰ মতে চিত্ৰকল্প শব্দটোৰ আক্ষৰিক অৰ্থ হ'ল ছবিৰ নিচিনাহে অৰ্থাৎ ছবি নহয় বাস্তৱৰ ৰং আৰু ৰেখা নোহোৱা এখন ছবি চিত্ৰকল্পই প্ৰকাশ কৰে চিত্ৰকল্প মনৰ চকুৰে অনুভৱ কৰা এখন ছবি শব্দই ৰেখাৰ ধাৰণা দিয়ে আৰু শব্দই প্ৰকাশ কৰা ভিতৰুৱা অৰ্থ ব্যঞ্জনাই দিয়ে তাৰ ৰঙৰ আভাস কেতিয়াবা একোটি সৰু বাক্যাংশত আৰু কেতিয়াবা গোটেই স্তৱকটো সানমিহলি হয় স্পষ্ট ৰূপত এটা চিত্ৰকল্প এজৰা পাউণ্ডৰ এষাৰ কথাৰ আঁত ধৰি এনেদৰে ক'ব পাৰি যে কবিয়ে যেতিয়া তেওঁৰ বিমূৰ্ত ভাৱ ৰাখি মূৰ্ত কৰিবলৈ অভিজ্ঞতাৰ সৈতে কল্পনাৰ সংযোগ কৰি একোখন শব্দময় চিত্ৰ গঢ়ি তোলে তেতিয়াই চিত্ৰকল্পৰ সৃষ্টি হয় আধুনিক কবিতাত প্ৰতীক আৰু চিত্ৰকল্পৰ প্ৰয়োজনীয় উপাদান এই দুবিধ উপাদানৰ সুপ্ৰয়োগে কবিতাৰ আকৰ্ষণ বৃদ্ধি কৰে প্ৰতীকে কোনো মন্তব্যৰ আঁৰত থকা অতিৰিক্ত ধাৰণা বুজাত সহায় কৰে কবিতা হৈ পৰে চিত্ত আকৰ্ষক ইংৰাজী চেম্বল শব্দটোৰ অসমীয়া প্ৰতিশব্দ হ'ল প্ৰতীক চেম্বল শব্দটো গ্ৰীক ভাষাৰ চেম্বলন অৰ্থাৎ টকেন চিং শব্দৰ পৰা অহা বুলি কোৱা হয় এই শব্দই যেতিয়া আক্ষৰিক বা অভিধানিক অৰ্থতকৈ আন বিশেষ অৰ্থ প্ৰকাশ কৰিবলৈ সমৰ্থ হয় তেতিয়া তাক প্ৰতীক বুলিব পাৰোঁ হেনৰী ডা ৰুনিয়াৰ ভাষাত প্ৰতীক হ'ল এক প্ৰকাৰ বিমূৰ্ত আৰু মূৰ্তৰ তুলনা এই তুলনাত দুয়োটা পক্ষ উজ্জ্বল হৈ নুঠে বাহিৰৰ অৰ্থটোৱে যি এক ভিতৰুৱা অৰ্থ প্ৰকাশ কৰে সেইটোহে উজ্জ্বল হয় নিঃসন্দেহে কবিতাত প্ৰতীক আৰু এৰিব নোৱাৰা উপাদান কবিতাৰ প্ৰাণৰ বাবে ইয়াৰ যেন মূল প্ৰয়োজনীয়তা প্ৰধানকৈ যিবিলাক বস্তু আমাৰ বুদ্ধিৰ দ্বাৰা বিশেষভাৱে গ্ৰাহ্য নহয় সেইবোৰৰ ইংগিত দিয়াৰ বাবে প্ৰতীকৰ সহায় লোৱা হয় প্ৰতীকে কবিতাত এক অতিৰিক্ত উজ্জ্বলতা প্ৰদান কৰে এই প্ৰতীক আৰু চিত্ৰকল্পৰ সাৰ্থক প্ৰয়োগে কবিতাক মাধুৰ্য দান কৰে আজিলৈ ইমানতে এৰিছোঁ পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে